ভাঙিম মোৰ মোৰ মাথা ভাঙিম তোৰ মাথা ভাঙিম মই আপুনি উঠি অহা প্ৰতিভা দুটাক হত্যা কৰিব বিচাৰিছে দুটা প্ৰতিভা কোনোবা এটা ফিক্স কৰি পেলাম আৰু তাৰ আগত যদি তোৰ মই হাৰ্ডি গুৰি কৰি পেলাও তেতিয়া হাৰ্ডি গুৰি কৰি আপুনি কি আয়ুৰ্বেদিকৰ মেডিচিন বনাব এই বাপেৰৰ মূৰটো বনাম বাপেৰৰ মূৰটো হয়তো আছে দেখোন আৰু এটা লাগে নেকি ঐ কুকুৰ তই বৰ বেছি ফটোৱা কথা কৈ নাথাকিবি কিন্তু আপুনি উঠি অহা প্ৰতিভা দুটা কুকুৰ বুলি কৈছে ঐ দুটা প্ৰতিভা আৰু তোক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিম মই লাইফৰ ভাবুকি দিছে আপুনি মই আইনৰ সহায় ল'ম আইনে তোৰ দৰে 420ক সহায় কৰিবলৈ বহি থকা নাই চেলেঞ্জ নকৰিব বাপেক চাপেক নাচাম কিন্তু মোৰ কেৰিয়াৰৰ সন্মুখত ৱাল হৈ থিয় নিদিব বুলডেজাৰৰ দৰে মোহাৰি গুড়াগুড় কৰি পেলাম আকৌ চাওচোন বাৰু তই কি কৰ অ'কে মই দেখুৱাই আছো এইটো ক'ৰ পৰা জন্ম হলো ঐ মনিকা এইটো মোৰ ল'ৰা হয় নে নহয় ফোনটো অকণ দিয়কচোন মই নাম্বাৰ এটা মাৰি চাওঁ কাৰ নাম্বাৰ মানে মই চিআইডি এটা কৰিব লাগে নোৱাৰ এই নাম্বাৰটো মাৰকচোন কাৰ নাম্বাৰ এই নাম্বাৰটো যে দেখিছে এইটো মহাত্মা গান্ধী নাম্বাৰ আছে হয় নেকি টিকেটটো এতিয়া মৰি গৈছে তেখেতৰ মোবাইলটো এতিয়া কোনে চলাইছে তাকে মই চিআইডি এটা কৰি চাওঁ হেল্ল' ব্যস্ত আছে অকণমান পাছত আকৌ ট্ৰাই কৰিব দিছে ঠিক আছে চাম পিছত আহিছো দিয়ক মই আকৌ ভাবিছিলো এইটো থকা হলে আকৌ নাম্বাৰটো ডাইল কৰিবলৈ সুবিধা হলহেঁতেন তেতিয়াহ'লে লাগি দিয়ক চাম কিন্তু মানুহটো কৈ কি নহওক লাগিছে দিম এইটো চেৰা বুলিয়ে নেকি তোমাৰ গাড়ীখন মোক কালি অলপ দিবাচোন বিয়া এখন আছে হ'ব চাই লৈ যাব খালি আপুনি মোৰ ৰুমৰ পৰা নিবগে লাগিব কিয় ছাৰ ড্ৰাইভাৰডাল নহা হ'ল নহয় মোৰ গাড়ীয়ে এতিয়া ৰাস্তা মুখে নেদেখা হ'ল তাৰমানে তুমি ইমান দিনে গাড়ীখন শিকাই নাই এনেই ষ্টাৰ্টটো কৰিব জানো কিন্তু গেছে লগাত অকণ প্ৰব্লেম হৈ যায় ছাৰ আপুনি গাড়ী ভালকে জানে নহয় মোক শিকাই দিব ময়ো তাকে ভাবিছো দুদিনমান লিভ লৈ তোমাক গাড়ীখনকে শিকাই দিম বাকলি ৰেখা মোক সঁচাকে কৈ গ'ল নে এচাত দি গ'ল বাৰু ইয়াত বহি আছো যে ছাৰ আপোনাক বাথৰুমত যোৱা দেখা পাই মই ইয়াতে বহি আছো মানে এটা ৰিকুৱেষ্ট আছে ছাৰ কি ৰিকুৱেষ্ট মোৰ মানে গাড়ীখন চিকিউৰিটি নোহোৱা হৈছে সেইকাৰণে থানাৰ আগত ছাটাৰ ফিটিং কৰি এটা গেৰেজ বনাই দিয়ক ছাৰ ছাৰ ৰিকুৱেষ্টটো এপ্ৰুভ হোৱা বুলি ধৰিম না বসুমতাই কিছুমান অদ্ভুত কথা কৈ নাথাকিবহে কি অদ্ভুত কথা ক'লো ছাৰ ৰবচোন মই এটা কথা কওঁ আপোনালোকক আপোনালোক সকলোৱে মিলি মোক পাগল কৰিম বুলি শপত লৈছে নেকি বুজি পালো দিয়ক ছাৰ আহো দিয়ক ভালকে নাথাকো কেলে মই নোৱাৰো থাকিব এইটো প্ৰতিভা বাইদেউ কি চিধা নাথাকো কেলে কোনে এইটো নাজানো কেনেকুৱা দেখালে পোকে কামোৰা গৰুটো নিচিনা জুপি আছে ঐ তই আধা পাগলা না ফুল পাগলা পাগলা মানুহে কেছ দিবলৈ আহে নেকি কি কেছ ছাৰক কওঁ এইটো আছে তাৰ চাওপাইতে গালি শুনি মৰিব লাগিব ছাৰ মই এটা কেছ দিবলৈ আহিছো বাচিলো এটালৈ জপিওৱা নাই যে কি
কেছ হত্যাৰ ষড়যন্ত্ৰ ছাৰ কোনে কাক হত্যাৰ ষড়যন্ত্ৰ কৰিছে মোৰ দেউতাই হোৱাট মোৰ দুটা প্ৰতিভা আছে ছাৰ মোক হত্যাৰ ষড়যন্ত্ৰ কৰিছে কি হৈছে নৰ্মেল হ চিধা 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 বোলো হত্যাৰ ষড়যন্ত্ৰ ছাৰ চিধা চিধা ছাৰ মাইচেনাই একেবাৰে লগ পাই যাওঁ নেকি এই 1.5 ফুটীয়া বাঘটোলেহে ভয় নিজৰ বুলি সোমাই যাওঁ জাৰণি বা বাঘ ওলালি গৈ থাকো নেকি নঙলা মুখৰ পৰা এনেকুৱাকৈ ফিৰিয়ে যাবি ভিতৰত বল নেলাগে দিয়ক গৈ থাকো একো নহয় না চোনা ঘুমা না কিয় না বাবা ৰে বছ এই ঘৰৰ মুখৰ পৰা তেনেকুৱাকৈ ভজি গলে ঘৰৰ অমংগল হয়তো বচোন ৰ'বচোন ৰ'ব আগতে দেখোন গেটৰ মুখলৈ আহিলে খেদি পঠায় আজি ইমান মৰম অৱশ্যে যে কি বাপাৰে আগৰ কথাবিলাক ধৰি নাথাকিবি চোন বাপাৰে ৰাত দিয়াতো বাদ দিয়ে বচোন আচ্ছা এই গৰম লাগিছে নেকি বাৰু নহলে কি খুৱাব নেকি ঠাণ্ডা এই ফ্ৰিজৰ পৰা অকমান ঠাণ্ডা পানী আনি দাদা ৰ'ব এই ফ্ৰিজৰ ঠাণ্ডা পানীৰ লগত কিবা মিহলাই খুৱাই মাৰি পেলাই ঠাণ্ডা নেকি নহলে ইমান মৰম চেনা কিহৰ কাৰণে হৈছে বুজি নাপাওঁ কথাবিলাক আজি হৈছে কি নিজৰ বুলি মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ভৰা দিয়া গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নয় মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহুদিনৰে নাচোন তই পাক্কাত শুই গান গালে যে মই গান গালে শুয়ে গাওঁ অলপ ফ্ৰী লাগে এইটো অৱশ্যে তই ঠিক কথা কৈছা শুই গালে গলাটো ফ্ৰী হয় আপুনি কেনেকে জানে ময়ো গান গাওঁতো আহক তেনেহলে এই শুয়ে গলি মাৰি দিওঁ মই পাক্কাত শুই গান নাগাওঁ মই বেঞ্চত শুই গানটো গাম তই ষ্টাৰ্ট কৰি দে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ভৰা দিয়া গোপনে আহি হিয়াৰ কোণত কি হৈছে পলিটিচিয়ানজনে নিশ্চয় কিবা এটা ভাবি পলিটিকেল ষ্ট্ৰেটেজিৰ কাৰণে এনেদৰে নাচি ফুৰিছে একেদৰে মুদি গায়কজনেও কিবা এটা মুদত তেনেদৰে গান গাইছে এইবিলাক এটা বাহ্যিক আচৰণ এইবোৰ ফলো কৰাতকৈ তেওঁলোকৰ সাধনা আৰু বিচক্ষণতাটো ফলো কৰিবলৈ শিকা একদম ঠিক কথা কৈছে ছাৰ আমাৰ সমাজখনত খেলি মেলি কিয় লাগে জানা বিউটিয়ে কোৱাৰ দৰে কোনো বস্তু বা কথাৰ আমি টেষ্টলৈ নাযাওঁ এইবিলাক একো নহয় নাই মোৰ আপোনাৰ পৰা সন্দেহ আছে আপুনি ইমান মৰম চেনেহ এনেই নকৰে নহয় কিবা এটা আছে এই মানুহ মৰমক বাৰু সন্দেহ কৰিব লাগে নে বাৰু মই বেলেগক নকৰো আপোনাক কৰো তোমালোকে সেই কথাটোকে মই বেয়া পাওঁ মই তোমালোকে ইমানখিনি মৰম কৰো ইমানখিনি ভাল পাওঁ তেনেস্থলত তোমালোকে আজি মোক সন্দেহ কৰিলা চাহ ৰাকেশ
এই ভিতৰত কি জুমি আছো এপাক ভিতৰৰ পৰা আহো নেকি নিজৰ বুলি? এতিয়া নালাগে তোমালোক কথা পাতিব লাগে আছে বছ বহুত কথা কি আছে কথা আছে? কৈ আছো ৰবা এই ৰ'ব আপুনি কাগজ কলম উলিয়াই ললে যে? এই মই কৈ আছো তুমি চাই থাকা হা সেইটোৰ কথা বুজিছে ছাৰ। তাৰ পাগলামিত মই একেবাৰে অতিষ্ঠ হৈ পৰিছো। হয় দিয়ক, কি যে হব নহয় আজিকালি ল'ৰা ছোৱালীবিলাকৰ। হয় ছাৰ, শাসন কৰিবলৈকে ভয় লগা হৈছে। দেখিছেই নহয় বাপেকৰ ওপৰত কেনেদৰে কেছ দিছেহি। সি বাৰু মদ ভাং খায় নেকি? নাই সি বেয়া বস্তু একোকে নাখায়, সেইটো কিন্তু মই গেৰাণ্টি দিব পাৰো। তেনেহলে এইবিলাক কিয় কৰি থাকে? সি এতিয়া মুখ খুলিও একো নকয় নহয়। এপাকত যদি সি জঁপিয়াই নাচে, আন পাকত সি মাটিয়ে বালিয়ে বাগৰি চিঞৰি গান গায়। কি হৈছে ল'ৰাটো মই একো ধৰিবই পৰা নাই। সুধিলে আকৌ কয় তাৰ হেনো দুটা প্ৰতিভা আছে, প্ৰেক্টিচ কৰি আছে, আৰু যিটোতে এক্সপাৰ্ট হব সেইটোতে হেনো সি কেৰিয়াৰ হিচাপে ল'ব। কিন্তু তাৰ কেৰিয়াৰটো কি? মই নাম্বাৰ 1 পলিটিচিয়ান হ'ম, নহলে নাম্বাৰ 1 ছিংগাৰ হ'ম। মনলে উভতি আহে ল'ৰালি তোৰে মোৰে সিংগাৰ হৈ গান গায়, আৰু পলিটিচিয়ানে যাই পাই পলিটিক্স কৰে অকৰে। বাকলিটা ক'ত দেখিলিও এইবিলাক আপোনালোকে ঘৰত টিভি নাচায় নেকি? ইমান আউটডেটেড নে? এইবোৰহে আপডেটেড। চা এইটো হৈছে তোৰ ইলেকশ্যন ৰিজাল্টৰ আপ টু ডেট অংক। হয়নে? মই তোক ধুনীয়াকে বুজাই দিছো। অসমত বিধানসভা সমষ্টি হৈছে এই 126টা, লোকসভা সমষ্টি হৈছে তোমাৰ 14টা। এতিয়া আমাৰ ভোটবিলাক বিভিন্ন বেংকত জমা হৈছে। ফেক্টৰ কেইবাটাও আছে, মাইনৰিটি, চাহ জনগোষ্ঠী, বড়ো অধ্যুষিত অঞ্চল, নেপালী ভোটাৰ, হিন্দী ভাষী ভোটাৰ ইত্যাদি। এতিয়া তুমি চোৱা এইবাৰ ইলেকশ্যনত কোনটো ফেক্টৰে কাম কৰিছে, মোৰ অংশটো তাতেই। তুমি যদি আপাৰ আসামৰ ফালে চোৱা তেতিয়া তুমি দেখিবা। এক ছেকেণ্ড, কি হ'ল? কি হ'ল কি হ'ল? এই বেলনা মাৰি আছে। যাক বেলনা মাৰি দা আনক। কি হ'ল কাৰণে ইয়াত মাৰি টপা মোৰ দুফল কৰি দিওঁ নিজৰ বুলি। কিয় এই ফটো অংক বুজাবলৈ মোক বাহিৰৰ পৰা মাতি লৈ আহিছে। তুমি তেনেকৈ ক'লা কিয়? একদম মনে থাকক, একদম মনে থাকক। ভৰিৰ পৰা মূৰলৈকে পাতি চলাই কাণে মুখে ৰঙা তেজ বাঢ়ি কৰি দিম। ৰাকেশ কেতিয়াবা যদি মোক এনেকে ফটো অংক বুজাবলৈ ইয়ালৈ মাতি আনে নহয়, এই ফপৰীয়া কুকুৰ লগাই কাণ দুইখন ছিঙাই পেলাম নিজৰ বুলি। অংক মাষ্টৰ ওলাবলৈ আহিছে। মানুহবিলাক কেতিয়া ৰাজনৈতিকভাৱে সচেতন হ'ব বাৰু? মিছা কথা। পলিটিচিয়ান হবলৈ কোনো জঁপিয়াই নাচিব নালাগে, আৰু ছিংগাৰ হবলৈ কোনো শুই গান গাব নালাগে। নালাগেতো। লাগে ছাৰ, আপুনি জানো দেখা নাই? তুমি দেখা নাই? দেখিছো কাৰণটো কৈছো ছাৰ। তুমি দেখা নাই? যিগৰাকী পলিটিচিয়ানক তুমি জঁপিয়াই নাচা দেখিছা, তেওঁৰ ভিতৰৰ বিচক্ষণতাটো তুমি দেখা নাই। একেদৰে গায়কজনৰ প্ৰতিভা আৰু সাধনাখিনিও তুমি দেখা নাই। ৰাইট ছাৰ, সি মাত্ৰ বাহিৰৰ কাৰি কাৰ্যটোহে দেখা পাইছি। আমাৰ ভুলটোতো তাতেই, আমি অকল বাহিৰা বস্তুবোৰহে চাওঁ, ভিতৰলে সোমাই গৈ কেতিয়াও চাবলৈ চেষ্টাই নকৰো। পলিটিচিয়ানজনে নিশ্চয় কিবা এটা ভাবি পলিটিকেল ষ্ট্ৰেটেজিৰ কাৰণে এনেদৰে নাচি ফুৰিছে। একেদৰে মোদী গায়কজনেও কিবা এটা মুদত তেনেদৰে গান গাইছে। এইবিলাক এটা বাহ্যিক আচৰণ। এইবোৰ ফল' কৰাতকৈ তেওঁলোকৰ সাধনা আৰু বিচক্ষণতাটো ফল' কৰিবলৈ শিকা। একদম ঠিক কথা কৈছে ছাৰ। আমাৰ সমাজখনত খেলি মেলি কিয় লাগে জানা? বিউটিয়ে কোৱাৰ দৰে কোনো বস্তু বা কথাৰ আমি টেষ্টলৈ নাযাওঁ। সাগৰখন কিয় ইমান গভীৰ জানা? কাৰণ তাৰ গভীৰতা বহুত বেছি। মূৰত সোমাইছে নে কিবা? সোমাইছে, কিন্তু মই ছিংগাৰ বা পলিটিক্স কিবা এটা হ'মেই। হোৱাটো ভাল, হ'বও লাগে, কিন্তু গভীৰতালৈ গৈ সাধনা কৰি জ্ঞান পুষ্ট হৈ পাৰিবা? পাৰিম ছাৰ, চেষ্টা কৰিম। তোমালোক ডেকাসকল এইটো দেশৰ ভৱিষ্যত। উইচ ইউ অল দ্য বেষ্ট, ডেকা শক্তি। থেংক ইউ ছাৰ। ৱেলকাম। আৰে বাবা, বাৰে
প্ৰতি কিয় বিশেষৰ কথা কৈ থাকানো? আচ্ছা কি হৈছে ভালকে নকয় কিয়? বাবা কাক বাবা বুলি মাতিছে? মই মেল জেণ্ডাৰ নেকি মোক বাবা বুলি মাতিবলে? তই মাথা গৰম কৰি দিছা মানে। এইবাৰলৈ ৱাৰ্ণিং দিছো, চিধা হৈ থাকিব কিন্তু কৈ দিছো হলে। ৱাৰ্ণিং দিলি? আচ্ছা ৱাৰ্ণিং দিছি মই বুজি পালো, কিন্তু কিয় দিলা? তৰা খাটনিয়াৰৰ ফোন নুশুনে। খাটনিয়াৰ ক বস্তু তই ক'ত আছ? থানাত। শপত খাই কচোন। বুঢ়াই বাথৌৰ শপত খাই কৈছো মই থানাত আছো। কওক। এই আমাৰ ঘৰৰ ওচৰৰে বোৱাৰী এজনী কোনোবা এটা পলুৱাই নিলে। মই আকৌ তই বুলি ফোনটো কৰিলো। ফাল্টু ফোন ৰাখ। হওক দে, বোৱাৰীজনীৰ জীৱনটো বাচিলে আৰু। তাৰ মুখৰ পৰা হজম হোৱা এটাও শব্দ নোলায়। কেনে মানুহে সি? গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। কোৱা কি হয়? ছাৰ কালি কথাটোৰ কাৰণে আহিলো। কোনটো কথা? কালি যে কৈছিলে আপুনি। কি বা কৈছিলো? ছাৰ গাড়ী কথাটো আকৌ। গাড়ী দেখোন তোমাক মই কালি ৰাতিয়ে দি আহিলো। ছাৰ নহয়, আপুনি যে মোক গাড়ী শিকাই দিম বুলি কৈছিলে। হ'ব বাৰু, তুমি এতিয়া থানালৈ যোৱাচোন। নাই আজি আৰম্ভ কৰি দিয়া হলে ভাল আছিলে আৰু। কৈছো নহয় মই তোমাক শিকাই দিম বুলি। এতিয়া যোৱা, মই গৈ আছো। মই গৈ থাকো ছাৰ, আপুনি সোনকালে আহিব কিন্তু। ঠিক আছে। মই এতিয়া ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খুলিব লাগিব ইহঁতৰ কাৰণে। চব মানে ফাল্টু, এটাও ভাল নাই। কেতিয়াবা এনেকুৱা দিম চাইহে আছো ৰ। লাজ লগা নাই আপোনাৰ? কিয়? এই মাইকী মানুহৰ লগত কাজিয়া লাগি থাকিবলৈ লাজ লগা নাই? এই কি ফাল্টু কথা কোৱাই? মাত মিহি কৰি পলাব নালাগে। কি মিহিৰামটো হৈ পলাবলৈ আহিছে? ক'তনো পলা দেখা পাইছে তই? আপোনাৰ মই কোনটো পানী খোৱা পুখুৰীত বিহি ঢালিলো কওকচোন বাৰু। ঢালা নাইতো। কিয়? আৰু যদি নায়ে ঢলা তেনেহলে মোৰ লগত ফেপে পাতি আছে কিয়? ময়ো নগাঁৱৰ পুৰণি গোটামৰ কাষৰী গাঁৱৰ ছোৱালী। জোকাই নলব কিন্তু কৈ দিছো হলে। ময়ো বাক্সাৰ অৱশ্যে। কি? আচ্ছা কি হ'লনো? এতিয়া একো নজনাই হল। এইবিলাক কথা যদি বিএছএফক কওঁ ঘৰতে গুলিয়াই থৈ আহিবগৈ। আৰে বাবা, বাৰে প্ৰতি কিয় বিশেষৰ কথা কৈ থাকানো? আচ্ছা কি হৈছে ভালকে নকয় কিয়? বাবা কাক বাবা বুলি মাতিছে? মই মেল জেণ্ডাৰ নেকি মোক বাবা বুলি মাতিবলে? তই মাথা গৰম কৰি দিছা মানে। এইবাৰলৈ ৱাৰ্ণিং দিছো, চিধা হৈ থাকিব কিন্তু কৈ দিছো হলে। ৱাৰ্ণিং দিলি? আচ্ছা ৱাৰ্ণিং দিছি মই বুজি পালো, কিন্তু কিয় দিলা? তৰা মাইকী মানুহৰ লগত মাইকী মানুহ হবলৈ আহে, মোক চুপতি মাৰিবলৈ আহিছে। ঘৰত বেলেগ কাম নাই, ফোনত কথা খাই। তোৰ কি হৈছে মোক ভালকে বুজাই কচোন। আপুনি পিছে পিছে কিয় আহিছে? ওলাওক বুলি কৈছো নহয়, ওলাওক। আচ্ছা তই মোক কিয় খং কৰি আছা? মোৰ মাথা আৰু গৰম নকৰিব কিন্তু দেই, বস্তু এটা কৈছো হলে। ওলাওক বুলি কৈছো নহয়। আৰে বাবা থাম্ব মই বুহাবা খায়া হাত এৰক। হাত কিয় লগাইছে আপুনি? আজি ছাৰ হওক চব কথা লগাম। আজি কিবা এটা হেষ্ট নেষ্ট কৰিবই লাগিব। তোৰতো মাথা গৰম হৈছে, মোৰো হৈছে। কিহৰ কাৰণে খং কৰিছা মই একো বুজিয়ে পোৱা নাই। প্ৰকাশ যে ঠেল ঠেলকে বহি আছে চাহ। গৰমডাল দেখা নাই জানো? ইফালে কাৰেণ্টটোও নাই। 20, 21, 22, 25 বহি ল। বহিয়েতো লৈছো। বহীখন লৈ 20। আচ্ছা মোক 20। এখন ধৰকচোন।
আচলতে কি শ্বট মাৰিছে ছাৰ সেইটো তোৰ মাতহে কথা কবলৈ আহিছে কাৰেণ্টে নাই দেখোন আপুনি মনত পেলাই দিছে কাৰণে বাচিলো নহ'লেতো মইয়ে গলোহেঁতেন ছাৰ 20 21 22 25 26 খন লৈ 20 তৰা ৰচোন একদম নামাতিবা মোক কৈ দিছো হ'লে বিচাৰ লাগে আৰে ৰ না বাবা কি কৰিলো মই ছাৰ মই বৃত্তান্ত কৈছো শুনক বৃত্তান্ত মানে কি সাহিত্য সভাৰ সভাপতি সুধি আহক ক'ত আছে সি ছাৰ